ক'ত যাই আছা আৰু কিহৰ কাৰণে যাই আছো আপোনালোকক মানে সকলো বস্তু বুজাই দিম। ৱেলকাম বেক টু মাই চেকেণ্ড চেনেল কেনে হেৰস্ত পাঠশালা মানে আমি পাঠশালাৰ পৰা মানে আমি জালিঘাটলৈ আহিছোঁ আৰু জালিঘাট এটা শিৱ মন্দিৰ আছে মানে বিৰাট ভাইৰাল শিৱ মন্দিৰ। সেইটো শিৱ মন্দিৰটো আজি যাম আৰু শিৱক আনি ঢালি তো চাওক এইটো শিৱ মন্দিৰটো ডাঙৰ না চাওক কিমান মানুহ আছে বাপৰে। আৰু আগফালে শিৱ মন্দিৰ আছে, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব মানে আৰম্ভ কৰি আৰু এটা কালীঘাটৰ স্থানলৈ যাই আছোঁ। চাওক কিমান মানুহ বাপৰে, গাড়ী যিমান মানুহ সিমান গাড়ীও, ৰাস্তা একদম ব্লক কৰিব লাগিছে, গাড়ী ইমান আহিছে মানে সিহঁতটো ইমান গাড়ী আৰু ইমান মানুহৰ চোটত মানে যিবিলাকে মানে গাড়ী তাড়ী জাম লাগিলে চাৰিদি সিবিলাকে মানে নৰা হৈছে মানে কি কয় ইমানে মানে গাড়ী আহিছে। মানুহতো এতে চাই আছোঁ মানে 10-20 এতে মানুহ যাই আছে আৰু ভিতৰত কিমান মানুহ হ'ব ময়ো নাজানো। আৰু আপোনালোকে মানে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থকা বাপ্পা মানুহ বাপ্পা। আমি মানে এনেকুৱা এটা শিৱ মন্দিৰত যাম মানে মানুহে শিৱ মন্দিৰটো আঁতিব নোৱাৰে আৰু শিৱ মন্দিৰটো ইমানে ডাঙৰ মানে কি ক'ম। সেইটো যাতে আমি যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি গ'লো মেইন গেট মানে দক্ষিণ বজালি আৰু কি দিছে শ্ৰী শ্ৰী শিৱ চতুৰ্দশী মহোৎসৱ মানে আমি এটা এইটো মেইন গেট ভিতর পেলে সোমাই যাওঁ ভিতৰত কি আছে আৰু কি নাই মানে সকলো বস্তু চাওঁ। সেইটো চুচক ধূপকাঠি দোকানে মানে কিমান আৰু ইয়াতে যিবিলাক মানে মনৰ আশা ইয়াতে কয় সেইবিলাক মানে পূৰণ হয়। চাওক ধূপচাকি বাপ ধূপচাকি মানে হেয়াৰ ষ্ট্ৰীটটোৱে মানে মেইন গেট এৰিsto আমি মেইন গেটৰ ভিতৰত সোমাই যাব পাৰোঁ আৰু মেইন কি আছে আৰু কি নাই বাৰু আপোনালোকক সকলো বস্তু বুজাই দিম। আপোনালোকে মানে বাপ্পায়ো চাই থাকক। চাওক মানুহ মানে একদম বঢ়িয়া একদম বঢ়িয়া। আৰু এইটো মন্দিৰ আমি এইটো মন্দিৰৰ ভিতৰত আৰু এইটো কি আছে মানুহ হেৰষ্টেতে মানে কাৰ্যালয় আছে মানে বাপৰে কিমান মানুহ আছে। মোৰ ইয়াতে মানে মাছটা নষ্ট হৈ আছে কি কম মানে ভাবাও নাছিলোঁ ইয়াতে ইমান মানুহ আহিব মানে 20-30 হাজাৰ মানুহ হ'ব বাপৰে। বটগাছবিলাক চাওক না এতিয়া উদ্বোধনী কৰিছে বা একদম বঢ়িয়া তাৰ ধামাকে একদম হেৰষ্টো মন্দিৰ আছে মানে কি কম বাপৰে মন্দিৰ আৰু কিমান বটগাছ মানে মানুহ চাওক মানুহে আঁতিব নোৱাৰে মন্দিৰত মানে ইমানে মানুহ আহিছে আপোনালোকে চাওক না মানুহ আৰু কিমান বহু পুৰণা বটগাছ আছে তে বাপৰে চাওক মানুহ মানে কি ক'ম আপোনালোক হেৰষ্টো ইয়াৰ পৰা মানে ফটো চটো লৈ ল'লো আৰু পুৰোহিতৰ পৰা হেৰষ্টো চাওক ভোলে বাবা কিমান ডাঙৰ বাপৰে কি বহি আছে। হেৰষ্টো চাওক না এতে কিমান ধূপচাকি দেখি আছে মানে এতে চাওক না বটগাছটো মানে বহু বছৰ পুৰণা এইবিলাক বাপৰে কি ক'ম বটগাছ। হেৰষ্টিটো বটগছ মানে 90তম পুৰণা বটগছ মানে আৰু পুৰণা আছে 100 বছৰ 200 বছৰ পুৰণা বটগছ। হেৰষ্টো বৰগছৰ চাৰিওফালে বেৰ দিছে যাতে ৰুদ্ৰাক্ষৰ মালা দিছে বৰগছটো চাওক না। হেৰষ্টো মন্দিৰটো চাওক না কিমান ওখ বাপ্পা কিমান মানুহ আহিছে আশীৰ্বাদ ল'ব কাৰণে। হেৰষ্টো গাজি ফল চহিৰা কিমান ডাঙৰ বাপ্পা কি ক'ম ইমানে মানে মানুহ আহিছে দি হাৰিব পৰা নাই। হেৰষ্টোৰ মানুহ চাওক না একদম ধামাক্কা মানুহ কি ক'ম আপোনালোকে মানুহ চোতে আঁতিব নোৱাৰে মানে ইমানে নোৱাৰা মানুহ হৈছে বা একদম বঢ়িয়া কি ক'ম আপোনালোকক বাপ্পা বা হেৰষ্টো মানে এনেকুৱা এটা বৰগছ আছিল মানে সেইটো মানে বাহিৰৰ পৰা শান্তি চাই মানে বৰগছটো পাত লৈছিল সেইটো শান্তিৰে বৰগছটো ঠিক জানেনে কৈলাহত বহি আছে মানে কি ক'ম বাপ্পা একদম বঢ়িয়া নজৰা। হেৰষ্টো চাওক বৰগছটোৰ বাউণ্ডাৰী চাওক না কিমান ডাঙৰ মানে 1.5 বিঘামান জাগা এইবাৰ বৰগছটো মানে 90তম পুৰণা মানে বৰগছ এইবিলাক
হেয়াৰটো চাওক শৰাই বাপে বাহেদি কেনেকৈ শৰাই বনাইছে হেয়াৰটো বৰগছটোত মানে পুৰা এৰিয়াটো আপোনালোকক দেখে দিওঁ মানে কিমান ডাঙৰ এইফালে বৰগছটো কি কম মানে ইমান পুৰণা বৰগছ মই আজিলৈকে দেখাই নাই বাপে চাওক ধূপ চাকি মানে ইমানে মানুহে ধূপ চাকি জ্বলাইছে মানে চব শেষ কৰি পেলাইছে ধূপ চাকি মাকি বাপে মানুহ কি কম হেয়াৰসকলে মানে খিচুৰি প্ৰসাদ খাই আছে মানে ভক্তসকলে চক কিমান মানুহ আহিছে মানে কি কম হেয়াৰটো ডালি কাটা কলিবাৰী মন্দিৰত চক না কিমান মানে খিচুৰি ৰান্ধি আছে মানে খিচুৰি কুণ্টেলে ৰান্ধি আছে বাপে মানে আপোনালোকক কি মানুহ বাপে কিমান মানুহ বা একদম বঢ়িয়া চক মানুহে খিচুৰি খাই আছে চক বাপে এজন মহৎ মানুহৰ মানে টিভি তৰ্পণ চক মানে কলিবাৰী মন্দিৰত মানে আহি মানে সকলোৱে ভকত খাই আছে আৰু গুচি যায় হেৰস্ত মোৰ আশাটো যাতে পূৰণ হয় সেইকাৰণে মই কামনা কৰিলোঁ আপোনালোকে হেৰস্ত কলিবাৰী থানাত আপোনালোকক মানে সকলো বস্তু দেখিলে এতে মানে ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো ফেচবুক পেজৰ পৰা